নমস্কাৰ বন্ধু বান্ধৱীসকল মই জোনালীয়ে নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আৰু ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে নিশ্চয় চাইছে কচুৰ পিটিকা বনাইছিলোঁ আৰু যদি চোৱা নাই তেতিয়াহ'লে মোৰ পেজত গৈ চাবগৈ আৰু মই এতিয়া কচুৰ ভাপত দিয়া বনাবলৈ ওলাইছোঁ আপোনালোকে নিশ্চয় বনাই খাইছে তথাপিতো বেলেগ একো প্ৰয়োজন নাই অকল জলকীয়া কেইটামান আৰু পিঁয়াজ অকণ থেতালি ল'ব আৰু কচু কেইডাল আৰু শেষত লাগিব নেমু আৰু এতিয়া মই দিছোঁ সুদা কেৰাহীত এনেকৈয়ে কচু কেইডাল ধুনীয়াকৈ মিলাই মিলি দি দিছোঁ আৰু লগতে মই থেতালি থোৱা পিঁয়াজটো ইয়াতে দিম আৰু জলকীয়া কেইটা ইয়াতে দি দিম দি লৈ পেলাই ধুনীয়াকৈ মই ঢাকনা মাৰি দিম এইখিনি আৰু এনেকৈ ঢাকনা মাৰি দিলোঁ আৰু চাওকচোন ধুনীয়াকৈ ঢাকনা মৰাৰ পিছত বহুত টাইমৰ পিছত গেছটো একেবাৰে সিমত দিব আৰু ধুনীয়াকৈ এতিয়া ঢাকনাখন খুলি দিলোঁ অকণমান মানে সেমেকি গৈছে কচুৰ পাতকেইটা ধুনীয়াকৈ আপোনালোকে দেখিবলৈ পাইছে আকৌ এনেকৈ লৰালোঁ আৰু মানে কেইবাৰো আপোনালোকে এবাৰ ঢাকনাখন দিব আৰু আকৌ লৰাব ধুনীয়াকৈ মিলাই দিব আকৌ লব নহ'লে লাগি যোৱা চান্স থাকে আপোনালোকে জানে মই ইয়াত মিঠাতেল ব্যৱহাৰ কৰা নাই আৰু নহৰু বা বিলাহী বা মধুকলং এনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ নাই কৰা আগৰ ভিডিঅ'টো যদি চাইছে তেতিয়াহ'লে কচু পিটিকাখন আপোনালোকে দেখিছেই তাত মই সেইকেইটা বস্তু ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া মই অকল মানে সাধাৰণকৈ খাব পৰাকৈ আপোনালোকক দেখাইছোঁ জলকীয়া সুদা পিঁয়াজ অকণ আৰু পিঁয়াজটো নাথাকিলেও দিব নালাগে আৰু কচু কেইডাল আৰু ধুনীয়াকৈ এনেকৈ এখন পিটিকা বনাই খাব পাৰি মানে সেইটো আপোনালোকক দেখাব বিচাৰিছোঁ মই এনেকৈ খাওঁ আপোনালোকে খাই নে যদি খায় তেতিয়াহ'লে বাৰু খোৱাসকলে জানে আৰু যদি নাখায় তেতিয়াহ'লে আজি ভিডিঅ'টো চাই নিশ্চয় খাব বুলি আশা কৰিছোঁ আৰু ধুনীয়াকৈ চাওকচোন মোৰ কচুখিনি জাহ গৈছেই আৰু এনেকৈ ঢাকনা গুচালোঁ লৰালোঁ তেনেকৈয়ে বহুত টাইম যিহেতু ইয়াত ভাপত দিয়া আৰু এনেকৈ তথাপিতো লাগি ধৰা নাই আৰু এনেকৈ অকণমান লৰাই থাকিব লাগে লাগি যায় বুলি আৰু ঢাকনাখন ঘনাই দিছোঁ আৰু ধুনীয়াকৈ মানে ঢাকনাৰ পৰা যিটো পানী ওলাব সেই পানীটোতে সিজিছে আৰু কচু কেইডাল আৰু এয়া চাওকচোন জলকীয়া কেইটা অকণমান বেছিকৈ দিব লাগে জানেই আৰু কচু বনালে আমি জলকীয়া সৰহকৈ দিওঁৱেই আৰু জ্বলাটো হ'লেহে খাবলৈ ভাল আৰু জ্বলা নহ'লেতো আৰু খাবলৈ টেষ্ট নালাগেই এনেকৈ বহুত টাইম ঢাকনা দিলোঁ আৰু উঠাই লৰাই এনেকৈ আছোঁ আৰু এতিয়া চাওকচোন কচুকণ কিমান ধুনীয়া হৈ গৈছে আৰু মই এতিয়া হেতা দি মিলাই দিবলৈ বিচাৰিম কচুখিনি আৰু এতিয়া প্ৰায় মোৰ কচুখিনি হৈ গ'ল আৰু মই এতিয়া এইখিনি কাঢ়ি দিম আৰু এয়া চাওকচোন ইমান ধুনীয়াকৈ সিজি গ'ল লুলা তুলা দি আৰু ধুনীয়াকৈ মই এনেকৈ কাঢ়ি দিলোঁ চাওকচোন আৰু ইমান কম সময়তে হ'ল দেখিছেনে ইয়াতে মই সোৱাদ অনুসৰি নিমখ দিলোঁ আৰু লগতে অকণমান মিঠাতেল আৰু ইয়াতে দিলোঁ গোল নেমু একফাল ধুনীয়াকৈ চেপি আৰু ধুনীয়াকৈ নেমু একফাল কাজি নেমু দিলেও হ'ব এতিয়া মই এইখিনি পিটিকা কৰি লওঁ আৰু এয়া চাওকচোন মই ধুনীয়াকৈ পিটিকা কৰি সানি ল'লোঁ আৰু আজি ভাপত দিয়া কচু ৰেডি